এভৰিৱান স্বাগতম জনাইছোঁ আমাৰ নতুন এটা ব্লগলৈ। তো গাইজ আজি থাম্বনেল চাইটো আপোনালোকে গমেই পাইছে আমাৰ ব্লগটো কিহৰ ওপৰত হ'ব। মানে আমাৰ যিটো আপোনালোকৰ কৰ্দৈগুৰি বামাহাটা সংযোগী যিটো ৰাজপথ আছিল, মানে পথটো আমাৰ পৌমাৰা নদীৰ বাৰণী পানীৰ ফলত মানে ভাঙি গৈছে আৰু মানে হেৰি আৰু এটা কালভাৰ আছিল, কালভাৰটো মানে ভাঙি গৈছে। তো গাইজ তাতে সাঁকো এখন আছিল ইতিমধ্যে, বাট সাঁকোখনত মানে মানুহ যাতায়াতৰ অলপ অসুবিধাৰ কাৰণে এখন মানে চৰকাৰৰ ফালৰ পৰা মানে ব্ৰিজ এখন দিছে। তো গাইজ ভিডিঅ'টোত আজি আমি সেইটোৱে কাভাৰ কৰিম টপিকটো, জাষ্ট আমি মানে ব্ৰিজখনৰ এটা সৰু চাই ৰিভিউ কৰিম। তো বেছি দেৰি নকৰোঁ, আহক আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাওক গাইজ, খাতৰনাক ভিউ একদম গাইজ, কি ধুনীয়া ভিউ আহিছে, মানে কি ক'ম আৰু, কি বঢ়িয়া জেগা। তো ফাইনেলি গাইজ আমি আহি পালোঁ, ব্ৰিজ আহি পালোঁ গাইজ। তো আমি আপোনালোক দেখাই আছোঁ ব্ৰিজখন এতিয়া, চাই থাকক ভিডিঅ'টো। তো গাইজ এইখন হৈছে গাইজ সাঁকোখন, যিখনেদি মানে অহা যোৱা কৰি আছিল। তো আপোনালোকে সাঁকোখনৰ অৱস্থাটো দেখা পাইছে কেনেকুৱা হৈছে, মানে এইবিলাক অৱস্থা নাই আৰু, ভাঙি চিঙি এইবিলাক একদম। তো ইয়াতে মানে তক্তা সক্তা কিছুমান পাৰি দিছে, মানে বাইক চাইকেল অহা যোৱা কৰিব পৰাকৈ। তথাপিও মানে অৱস্থা নাই দিয়ক সাঁকোখন, আৰু এইবিলাক মানে ভাঙি চিঙি একদম অৱস্থা নাই। আৰু সেইখন হৈছে গাইজ ব্ৰিজখন, যিখন মানে কমপ্লিট হৈছে বনোৱা। গতিকে এইখন ব্ৰিজেদি বৰ্তমান মানে অহা যোৱা কৰিব পৰা হৈছে। তো চাৰিচকীয়া বৰ্তমান গাইজ কিজানি আহিব দিয়া নাই, মই ভালকৈ গম পোৱা নাই।